বিপিএফ দলকটো ভাল পাই পেলাই আহিছোঁ আৰু বিপিএফে যেনেকা কাম কৰিছে আগত 17 বছৰত দি UPPL কৈছে বিপিএফ কাম কৰা এইটো কোনে ক'ব পাৰে এইটোতো মিছা কথা এতিয়া বিপিএফ জন ৰাস্তাটো 17 বছৰত ৰাস্তা দলং বনাই আছে ইয়াতে UPPL চৰকাৰে গাড়ী চলাই আছে হয় না নহয় আহা যাহা ইটোৱে ঘূৰি আছে আপুনি এক্স এনডিএফবি বুলি গম পাই হয় আমি এক্স এনডিএফবি আছিলে আগত এছৰ আছিলে এতিয়াতো এক্স এনডিএফবি নহয় আমি এই সময়তে এক্স এনডিএফবিত আছিল আৰু যাৱা ইলেকশ্যনত আমি গোবিন্দ ছাৰৰ লগত আমি যোগদান কৰিছিল গোবিন্দ ছাৰক জিকাইছিলে তাৰপিছত পেৰেংগাৰ লগতে জইন হৈছিল আমি আৰু তাৰপিছতো আমি একো উন্নতি পোৱা নাই এইকাৰণে এতিয়া আমি বিপিএফ দলক যোগদান কৰি পেলাই আহিছোঁ আপোনালোকৰ লগত যিমানে আছে সকলোৱে এনডিএফবিত আছে হয় হয় কিমানজন আপোনালোকে জইন কৰিলে এনেতো ওদালগুৰি ডিষ্ট্ৰিক্টৰ 86 আছে আৰু এইটো কোকৰাঝাৰ আৰু এইপিনি বাক্সা লৈ পেলাই 81 আছে বহুত লিডাৰ আছে আৰু বহুত কৰ্মী আছে এনেকুৱা সময়তো আৰু অহা 30 নৱেম্বৰত আৰু হ'ব আমাৰ প্ৰগ্ৰাম আছে CWC মিটিং বাক্সা জিলাৰ চিমলাত তাতে সোমাব এইখিনি কথা আৰু UPPL বিজেপি পৰা সোমাইছে কাৰণটো হ'ল প্ৰমোদ বড়োৱে চৰকাৰটো চলাব পৰা নাই ভালকৈ চৰকাৰ চলাব পৰা নাই আৰু প্ৰমোদ বড়োৱে কেনেকৈ পাৰিব ৰাইজক ইমান মিছা কথা হয় ইমান মানে BTC বাকী ৰাইজক সেইটো কৰিম এনেকুৱা বহুত কথা দিছিলে সি একটাও কৰিব পৰা নাই আৰু মেইনলি কথাটো হ'ল বিজেপিও কিয় আমাৰ বিপিএফ দলত সোমাই আছে লিডাৰ হওক কৰ্মী হওক কাৰণটো হ'ল প্ৰমোদ বড়োৱে চৰকাৰ চলাব পৰা নাই কাৰণটো হ'ল যিমান BTCৰ কাম এইটো ডাইৰেক্ট FC অফিচৰ পৰা চিলেকশ্যন হয় ইয়াত কোন UPPLৰ খেদাৰ বা লিডাৰে পাত্তা পাব কোন বিজেপিৰ লিডাৰ বা খেদাৰে পাত্তা পাব আৰু ইহঁতে এক্স এনডিএফবি চুক্তি কৰিছে চুক্তিৰ দ্বাৰা দি কেছ উইড্ৰ হ'ব লাগিছিল জেলত থকা মানুহবিলাক ওলাব লাগিছিল আজি একো কৰা নাই প্ৰমোদ বড়োৱে এই আপচুহে চলাই আছে চৰকাৰটো প্ৰমোদ বড়োৰ নামত BTC হৈ আছে কিন্তু মেইন ষ্টেৰিংটো আপচু অফিচৰ পৰা হৈ আছে যদি আপচু অফিচৰ পৰা হয় তেতিয়াহ'লে কোন বিজেপিয়ে এই BTC অঞ্চলত পাত্তা পাব কোন UPPL নেতাই পাত্তা পাব আজি চাওক ইমান এনডিএফবি আমাৰ দলত সোমাইছে সিহঁতে কিবা এটা আশা আছিল বহুত কষ্ট কৰিছিল কাম কৰিছিল UPPLক ছাপৰ্ট কৰিছিল বা বিজেপিক ছাপৰ্ট কৰিছিল কিন্তু আজি একো পোৱা নাই সেইকাৰণে ইহঁতে বিপিএফৰ লগত থাকিলে বেছি ভাল হ'ব বুলি ভাবি পেলাই ইহঁতে বিপিএফত আহিছে এটা কথা ইয়াতে উল্লেখ হৈছে যে লোকসভা নিৰ্বাচনত প্ৰাক মতত দেখিবলৈ পোৱা গৈছে বিভিন্ন দলৰ পৰা বিপিএফ দলত এক প্ৰকাৰে জোৱাৰ উঠিছে জইন কৰাৰ কাৰণে বিপিএফ দলৰ উদ্দেশ্যটো হ'ল আমাৰ মানে BTCটো বাচাব লাগিব BTC এনেকুৱা লেতেৰা পেতেৰা হৈছে এতিয়া প্ৰমোদ বড়োৰ দিনত কোনো ভাল কিবা নাই BTC বাচাৱাৰ দায়িত্বটো সকলো জাতি জনগোষ্ঠীৰ সকলো দলৰে সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ যে আগুৱাই আহক আমাৰ বিপিএফ দলত একেলগে আমি কাম কৰিম সকলো জাতি জনগোষ্ঠী মিলাই পেলাই ৰাজবংশী হওক বা আদিবাসী হওক বা বেংগলী হওক বা গোৰ্খা হওক বা যিমান জাতি জনগোষ্ঠী আছে সকলোকে আমি আহ্বান জনাইছোঁ যে আপোনালোকে আগুৱাই আহক আমি একেলগে কাম কৰিম BTCত লাগে শান্তি BTCত লাগে একতা BTCত লাগে উন্নয়ন আপোনালোকে একলা চলো নীতিৰে যেহেতু নিৰ্বাচন খেলিব কি আমাৰ কথা চিধা বিপিএফে কাৰো লগত মানে এলায়েন্স নকৰিব বিপিএফ হিচাপে অকলে দৰং ওদালগুৰি লোকসভাত খেলিব আৰু কোকৰাঝাৰ লোকসভাত খেলিব